কি খবৰ নমস্কাৰ বন্ধুসকল মই GituRaj আৰু আজিৰ আমাৰ ফাৰ্ষ্ট নিউজটো বহুতে বেছি সিৰিয়াছ কিয়নো এজন অসমীয়া ইউটিউবাৰৰ বিৰুদ্ধে দিয়া হৈছে পুলিচ কেছ আৰু মই আপোনালোকক সম্পূৰ্ণ ঘটনাটো এতিয়া এক্সপ্লেইন কৰি আছো সো ৰিসেন্টলি এটা ইউটিউব চেনেল যাৰ নাম হৈছে টেঙা নিদিবা তেখেতে এটা ভিডিও আপলোড কৰিছিল নিজৰ চেনেলত জিতু আছিল পিংকি চুটিয়াৰ ওপৰত আপোনালোকে হয়তো গম পাইছে যে এগৰাকী বুৱাৰীয়ে যিয়ে পানীত জাপ মাৰি ভাইৰেল হৈ পৰিছিল আৰু এটা স্যাটেলাইট চেনেলে যেতিয়া সেই নিউজটো কভাৰ কৰিছিল আৰু বেছি ভাইৰেল হৈছিল আৰু সেই ভিডিওটোৰ ওপৰতে টেঙা নিদিবাৰ ইউটিউব চেনেলৰ যিগৰাকী ওনাৰ আছিল তেওঁ এটা ভিডিও বনাইছিল আৰু সেই ভিডিওটোত তেওঁৰ বিৰুদ্ধে বৰ্তমান সময়ত এটা এলিগেশন লগোৱা হৈছে যে তেওঁ চুটিয়া সম্প্ৰদায়ক অপমান কৰিছিল আৰু ইয়াৰ ওপৰত ক্লিয়াৰিফিকেশন দি তেওঁ এটা ভিডিও বনাইছিল আপোনালোকক বাৰু মই দেখুৱাই আছো সেই ভিডিওটো কিন্তু তাৰ পিছতে এটা সংগঠন আছে যিটোৰ নাম হৈছে কুণ্ডিল হেনা অসম তেওঁলোকে বৰ্তমান সময়ত টেঙা নিদিবাৰ যিগৰাকী ওনাৰ আছে তেওঁৰ এগেইনষ্টত এটা পুলিচ কেছ ফাইল কৰি দিছে আৰু ইয়াৰ পিছতে তেওঁ নিজৰ কমিউনিটি টেবত এটা পোষ্ট কৰি জনাই দিছিল যে তেওঁৰ 1% টো ভুল নাই তেওঁনো কি কৈছিল আহক আমি শুনি লওঁ তেওঁ কৈছিল মোৰ ভুল নাই যদিও মই মাফ খুজিলো সো আৰু ইয়াত একো কৰিব নোৱাৰি কিমানকে বুজাম ডেইলি 50+ কল আহে ফটুৱা কুকুৰ এটাকো নেগুৰডালত গছকি দিলে হিও কামুৰিব সো খঙত কিবা কিবি কৈছিলো যদিও কোনেও বেয়া নাপাব আকৌ এবাৰ কৈছো মই কোনো জাতিক অপমান কৰা নাছিলো কৰা নাই আগলৈও নকৰো মই তেনেকুৱা লৰা নহয় আৰু মোৰ ফালৰ পৰা দা এণ্ড কোনোবাই মোৰ ওপৰত কেছ ফাইল কৰি কি কৰে কৰি থাকক মোৰ কনফিডেন্স আছে মই 1% নো ভুল নহয় সো মোৰ একো নাই আৰু আপোনালোকে নিউজটো কৰিছে একো নাই কৰক বাট মই যে চুটিয়া জাতিক অপমান কৰিছিলো হেইকন দেখুৱা হেতেন ভাল পালো হেতেন নেদেখালে কিয় বুজি নাপালো আৰু মই পিংকি চুটিয়াৰ লগত কন্টেক্ট কৰিছিলো তেওঁ কৈছে মোৰ ঘৰত একো প্ৰবলেম হোৱা নাই আৰু মই এইবোৰত মাথা মাৰি থকা নাই সো কি কম আৰু কিমানক বুজাম লটকি দিলেহে হ'ব মই এতিয়া সো তোমালোকৰ সাপোৰ্ট আছে মোৰ লগত আৰু মোক একো নালাগে আকৌ এবাৰ কৈছো মাফ কৰি দিও মোৰে ভুল জয়াই অসম #টেঙা নিদিবা আপোনালোকে হয়তো গম পালে যে টেঙা নিদিবা ডাইৰেক্টলি ক্লিয়াৰিফিকেশন কৰি দিছে যে তেওঁৰ 1% টো ভুল নাই আৰু তেওঁ চুটিয়া সম্প্ৰদায়ক অপমান কৰা নাছিল আপোনালোকে হয়তো জানে যে চুটিয়া দুটা শব্দত ব্যৱহাৰ কৰা হয় এটা হৈছে হিন্দী স্লেং ৱৰ্ড যিটোৰ প্ৰনাউন্সিয়েচনটো অলপ বেলেগ আৰু আমাৰ এটা অসমত সম্প্ৰদায় আছে যিটোৰ নাম হৈছে চুটিয়া আপোনালোকে হয়তো সেইখিনি বুজি পায় মই ইয়াতে আৰু বেছিকৈ এক্সপ্লেইন কৰি নাথাকো সো এতিয়া কোন শুদ্ধ কোন ভুল মই ক'বলৈ নাযাওঁ মোৰ কাম কেৱল নিউজ দিয়াহে সেই গতিকে মই আপোনালোকক নিউজটো দিলো এই টপিকটোৰ ওপৰত আপোনালোকৰ নিজৰ অপিনিয়ন কমেন্টত জনাবলৈ একেবাৰে নাপাহৰিব লগতে টেঙা নিদিবাৰ বাৰু ভিডিও ক্লিপটো মই ইয়াতে দেখুৱাই নিদো লিংক ডেসক্ৰিপচনত দি দিছো আপোনালোকে তাৰ পৰা নিশ্চয়কৈ চাই ল'ব পাৰিব আগবাঢ়িছো নেক্সট নিউজটো লৈ এতিয়া মই কথা পাতিবলৈ যাই আছো ডিম্পু বৰুৱা আৰু সাজিন আখতাৰৰ বিষয়ে এইটো বাৰু একেবাৰে ফানি নিউজ সো ৰিসেন্টলি সাজিন আখতাৰে নিজৰ চেনেলত এটা ভিডিও আপলোড কৰিছিল ডিম্পু বৰুৱাৰ লগত আৰু এই ভিডিওটোতে তেওঁ সেকেন্ড অপচনৰ কথা সুধিছিল অৰ্থাৎ ডিম্পু বৰুৱাৰ এটা ভিডিও বহুত বেছি ভাইৰেল হৈছিল আপোনালোকে হয়তো চাইছে য'ত তেওঁ সেকেন্ড অপচনৰ কথা কৈছিল জীৱনত আৰু সেইটোৰ ওপৰতে সাজিন আখতাৰে ডিম্পু বৰুৱাক প্ৰশ্ন সুধিছিল আহক ডিম্পুইনো কি ক'লে আমি চাই লওঁ ডিম্পু দা আৰু এটা কথা সুধো মনে গাৰ্লফ্ৰেণ্ড আছে নেকি আপুনি যে মানে ভিডিওটোত কৈছিলে এডভাইচ দিছিলে সেকেন্ড অপশন ৰাখি থব লাগে তামাম ভাইৰেল হৈছিল ভিডিওটো সেকেন্ড নহয় 10টা মান অপশন ৰাখিব লাগে ইয়েস আপোনাৰ আছে নে নাই আজিকালি কৰোনাৰ টাইম কোনে কিতে মৰে ঠিক বেয়া চেভিল দিছে আপোনাৰ আছে নে নাই 10টা মান নাই মোৰো 20টা মান অপশন আছে কে বঢ়িয়া থা গুৰু বৰ্তমানৰ জনে কি ছুপাৰষ্টম দেখোন হয়তো আপোনালোকে তেওঁলোকৰ কথাখিনি শুনিলে আৰু যদি সম্পূৰ্ণ ভিডিওটো চাবলৈ ইচ্ছা কৰে তেতিয়াহলে লিংক ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰাও নিশ্চয়কৈ চাই ল'ব পাৰিব আগবাঢ়িছো নেক্সট নিউজটো লৈ এতিয়া মই কথা পাতিবলৈ যাই আছো ভুখন পাঠক আৰু ত্ৰিবেণী বৰুৱাৰ বিষয়ে সো ৰিসেন্টলি ভুখন পাঠকে নিজৰ চেনেলত এটা ভিডিও আপলোড কৰিছিল অৰ্থাৎ এইটো ইন্টাৰভিউ ভিডিও আছিল ত্ৰিবেণী বৰুৱাৰ লগত আৰু আপোনালোকে হয়তো জানে যে ত্ৰিবেণী বৰুৱাক আমি বেহাৰবাৰী আউটপোষ্টৰ নয়না হিচাপেহে চিনি পাইছিলো আৰু এই ভিডিওটোতে ভুখন পাঠকে ত্ৰিবেণী বৰুৱাক ডাইৰেক্টলি প্ৰশ্ন সুধিছিল যে আপুনি বেহাৰবাৰী আউটপোষ্ট কিয় এৰিলে আৰু বহুতে ক'ব বিচাৰে যে ত্ৰিবেণী বৰুৱাৰ বিয়াৰ কাৰণে বেহাৰবাৰী আউটপোষ্ট তেওঁ এৰিলে আৰু ইয়াৰ ওপৰতে ক্লিয়াৰিফিকেশন দি লগতে বেহাৰবাৰী আউটপোষ্টনো তেওঁ কিয় এৰিলে ইয়াৰ ওপৰত তেওঁনো কি কৈছিল আহক কালে তেনেকৈ আৰু তাৰপিছত সেই বেহাৰবাৰীখন কৰিলা তাৰপিছত সেই সাডেনলি বেহাৰবাৰীৰ পৰা তাৰমানে অকস্মাত বিয়া হোৱাৰ কাৰণে অভিনয় বাদ দিলা নে বেলেগ কিবা কাৰণ নহয় বিয়া হোৱাৰ কাৰণে বিয়াৰ আগতে মই এৰিছো যেতিয়া এৰিছো তাৰ পাছতে মই হেৰি এংগেজমেন্ট মানে হে তেনেকুৱাই অলপমান কিবা কিবি প্ৰবলেমছ হৈ আছিল আৰু পাৰ্চনেল হেবু মানে প্ৰফেশনেল প্ৰবলেম নহয় কিবা পাৰ্সোনাল প্ৰবলেমৰ কাৰণেহে মোৰ সিৰিয়েলখন এৰা হ'ল মানে হে তেনেকে কামৰ কিবা প্ৰেছাৰ পৰি তেনেকে এৰা নহয়
সেই আমাৰ বিয়াখনক লৈ অলপমান চিধা কিবা কিবি হৈ আছিলে সেইকাৰণে মানে মানে টাইমে নিমিলিলে কিবা মানে মই নিজে সেইটো টাইমত সৰুও আছিলোঁ ইমান বুজাও নাছিলোঁ যে কোনটো কৰিলে ভাল হয় কোনটো কৰিলে বেয়া হয় মই ভাবিলোঁ যে এই নিজৰ পাৰ্চনেল লাইফটোৱে চাগে বেছি মানে মোৰ কাৰণে ভাল হ'ব এইবোৰনো কি কৰি থাকিম বা এইবোৰ এৰি দিলেও মোৰ কি হ'ব এনেকৈ টাইপত ভাবি ল'লোঁ কিন্তু এতিয়া মানে বেয়া লাগে যে শ্ৰীৰাম মানে আৰু অকণমান টাইম কৰা হ'লে ভাল লাগিলে হ'লে হয় চাগে মানুহখিনিক ইমান মিছ কৰোঁ কামক ইমান মিছ কৰোঁ তাৰপিছত একো নাই কিবা ভাল হ'ব লগা থাকিলে কেতিয়াবা বেয়া হয় এতিয়া মোৰ ইমান ধুনীয়াকৈ গৈ আছে এতিয়া সুন্দৰকৈ গৈ আছে এতিয়া ইউটিউবত ইমান ধুনীয়াকৈ সকলোৱে যেনেকৈ তেতিয়া অভিনয়ত তোমাক চাইছিলে এতিয়া ইউটিউবত সকলোৱে চাই আছে আৰু সেই তাৰপিছত গান এটাও নয়ে নয়ে গানটো বহুত হিট হৈছিলে ন সেইটোতো পপুলাৰ গান এটা হয়তো আপোনালোকে শুনিলে আৰু সম্পূৰ্ণ ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত আছে তাৰ পৰা আপোনালোকে নিশ্চয়কৈ চাই ল'ব পাৰিব চ' এইটোৱে আছিল আজিৰ এটা ভিডিঅ' তেতিয়ালৈ লৈছোঁ বিদায় জয় অসম নমস্কাৰ